আপোনাক লৈ আহিলে নমস্কাৰ বন্ধুগিলা এটা নতুন ভিডিঅ' আপোনালোক পুনৰ কথা কথন জনাইছোঁ। আজি হ'ল বিহু, তাৰমানে আজি গৰু বিহুত ধৰি লওক ঘৰতে যি কিবা কিনি দিব না, মানে বনোৱা কি বস্তু সেইগিলা মই ভালকৈ নাজানো, কিয় দিব তুলব যাম। মানে আমি বন্ধু আহি আছে দুজন, মই এতিয়া ইয়াতে ৰখি আছোঁ, তুলব যাম। কি তুলিম মানে নাজানো মই ভালকৈ, তথাপিও ওলাইছোঁ। আৰু ভাবিলোঁ আপোনালোকক অলপমান দেখাওঁ অসমীয়া পৰম্পৰা। তো আমি এনেকৈ যাম, বন্ধু আহি আছে ইফালৰ পৰা, বন্ধু আহি আছে ইটা ৰাস্তা দিয়া, আৰু আমি ইফালেদি যাম। চেন আৰু কচি গাইছে, ৰাতিপুৱাৰ পৰাই লগ পালোঁ। আজি বহু দিনৰ মূৰত আজি উঠিলোঁ নাচেন। হ'লেও এটা কথা মোক কত, আজি কিয় এই যে ফুল তুল এইবিলাক কি যে দিছে, আজি কিয় দেখি কত? মই কি জানো, মুখটো বনাব পাৰে, মুখটো থুইয়া আহিলোঁ মই এটা মুখ দি আহিছোঁ। গাইছ মই ভালকৈ নাজানো, আপোনালোকে কমেণ্টত অলপ জনাবচোন, সঁচাকৈ নাজানো। ক'ত আছে? এইফালে কুৰামাৰীত। হেপী বিহু, হেপী বিহু। তইমি লৈ আহিল বন্ধুসকল, আমি দেৰিকৈ ওলালোঁ দে। লৈ আহিলি অঁ দে আজি গৰু। অ' ভাই এটা কথা কৰ, হ'লেও আজি কিয় দি মানে কি এই যে বস্তু মাজে কুলে আজি না এইবাৰ কিনি ইমান কিয় কুলে তো পায়ো ভালকৈ নাজানে ইমান দূৰ। যদি আপোনালোকে যদি জানে কমেণ্টত লিখি দিব দেই, কি কাৰণত দিয়ে। আপোনাক লৈ আহিলে আকৌ মিছনত যাই আছোঁ যদি আমি এতিয়ালৈকে পঢ়াই নাই। বহুত মানে আজিকালি হাহাকাৰ হৈ আছে, আজিকালি চবেই মানে কি জংঘল কাটি আছে না, সেইকাৰণে মানে পাওঁ টান, সেইকাৰণে মানে বিচাৰি আছোঁ আমি। তো বন্ধুগিলা জংঘলত বিচাৰি মানে আমি ফুৰি বিচাৰি আছোঁ, কিন্তু পাৱা নাই এতিয়ালৈকে। অ' জানি পেলাই আছে তো ডাউন লিয়া গাইছ এডাল কাটিলোঁ দেই। হাই ইফালে ডেট টিয়া কটা। অঁ এতিয়া বৰষুণৰ গছ বুলি ভাবিছিলোঁ, সৰু কাটিলে হ'লে গেলি ৰৈ গ'ল। তো দুটামান বস্তু ৰৈ থাকিল, সূৰ্যটা ওলালে আমি হয় নাই আমাৰ কাম। পুন্দি চিনি নাপাওঁ হৈছে নেকি? খুন্তি ওলাই যালে দিলে পুন্দি চিনি নাপাই যায়। এলা তাৰ খুন্তিৰ নিচা পাতা নাই, খুন্তিৰ নিচা পাতা নাই গ'লে তাৰ। কোন জংঘলৰ মাজে যাই গ'ল পথে হা বাই মই কাটি লেগিছে কিরকম যদি। তো বন্ধুগিলা আমার আনছে আমার কিছু হয়ে গেল, আর অলপ আছে বাকি 7 বিট মান হয়ে গেল চাগে, 7 বিট নহলে 8 বিট হ'ব লাগে। আৰু আছে দুটামান, এই দুটামান লোৱাৰ পিছত আৰু ঘৰত যাম। তাৰপিছত ঘৰত যাই ভাগ কৰিম, এটা কৰি ভাগ কৰিম, ভাগ কৰি তাৰপিছত ঘৰৰ মুঠাত দি দিম। মানে এটা ভাগ কৰি মুঠাত 4টামান হ'ব, আমাৰ 4টামান দিব লাগিব। তাৰপিছত আমি ভাগ কৰি দি দিম মুঠাই। আমাৰ অসমীয়াৰ শিকো পৰম্পৰা আৰু আগৰ পৰাই চলি আহিছে এইকেইটা নীতি নিয়ম। বিহু আহিলে আমাৰ এটা মানে ফূৰ্তি লাগে আৰু এইগিলা। ৰাতিপুৱাৰ পৰা সোনকালে উঠি যাই আগতে উঠি যাব পাৰে, তাই সোনকালে পায়, আৰু দেৰিকৈ উঠিলেতো একেবাৰে নাপায়। সেইকাৰণে আমি অলপ কিছুমান বস্তু পোৱাই নাই, লগতে বৰষুণটো পোৱা নাই। বৰষুণ পোৱা বহুত টান দেই। অঁ দে
তো ফিটমলুটি কাটা হৈ গেল ফাইনেলি আমাৰ হৈ গেল হ'ব হৈছেতো বান্ধব বুলি ভাল আছিল না ফাইনেলি আমাৰ হৈ গেল পুৰা এটা বজা হৈ গেল এতিয়া ঘৰত যাম আৰু ঘৰত যাই আপোনালোকক দেখাই আছোঁ দেই এটা আমাৰ ঘৰতে আছে পাত ঠাণ্ডা এইডাল কাটি ল'ম হৈ গেল তাল কাটছোঁ হৈ গেল তো এইফালে চাৰিভাগ কৰি ল'লোঁ আৰু লগতে এফালে এটা কৰি দি আছোঁ আৰু ফাইনেলি আমাৰ ৰেডি হৈ গেল তাৰপিছত প্ৰথমে আমি এটা দমকলত দিম এটা দমকলত দি লওঁ প্ৰথমে এইটো দমকলত দিম দমকলত বঢ়িয়াকৈ বান্ধিম তাৰপিছত এটা হ'ল এতিয়া দিম ভিতৰ ঘৰত মানে ভিতৰ ঘৰত বাৰান্দাত দি দিম আমাৰ এতিয়া ভিতৰ ঘৰত তাৰপিছত বাৰান্দাত দি দিম ইয়াতে দিয়ে থওঁ ইয়াতে দিলোঁ ইয়াতে দি দিলোঁ আৰু দিম খান্সি তাৰপিছত আমাৰ এই থকা ঘৰত ক'ত দিম থকা ঘৰৰ ইয়াতে দি দিওঁ লাখ নাপাওঁ তাৰমানে চিয়াৰখন আনিব লাগিব চিয়াৰ এটা আনি লওঁ ফাইনেলি এটা দিয়া হৈ গ'ল এনেকৈ দিলোঁ দমকলত দিলোঁ ভিতৰৰ ঘৰত দিলোঁ তাৰপিছত তোমাৰ থকা ঘৰৰ বাৰান্দাত দি দিলোঁ এইবাৰ আমাৰ এটা ঘৰত দিব লাগিব কমপ্লিট হোৱা নাই ঘৰটা আধৰুৱা হৈ আছে তথাপিও ইয়াতে দি দিম ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ লগতে আপোনাৰ দিনবোৰ শুভ হওক তাৰ আশীৰ্বাদেৰে আজিলৈ বাই বাই